ফুল ফুলক সূৰ্যমুখী ফুল ফুলক যাবা তোমাৰ সোপাত। চাল্লা ধনীটো হবা নলোৱে কামটো ভালমতে মাৰবা শিকলো খেৰা কি হব জীৱনটোত। কি ভাই সতীশ দিনতে চানি লিয়নিৰ সপোন দেখি আছা নেকি? চকলাই মই সপোন দেখি চানি লিয়নিকে দেখা বুলি ভাবা তন্দা গোটা লতা মংগেশকাৰক গে দেখা পা জানোবা। জানো দে আগে পাছে তাৰে কথা কৈ থাকা না সেইকাৰণে হচ্ছে দে। এইগিলা বাদ দি পৰেশ করতে তার দেখুন দেখা দেখি নাই। তার কথা নকবি দে তা প্লেটটা তার লম করতে অলছি ভাল মতো খোজকার ব্যাপার ল্যাংড়ে ল্যাংড়ে আই আছে রা পালাকা কি জানি। এই কুকুর বুঝা মই আজি ভাল মতো খোজকার ব্যাপার না পিছত থাকতে পার না আর মুখ তো এক থই আছে এটা আই ফেলে এটা মোর কথাই আলোচনা করি আছে গম পাইছো। কি ভাই কত তোরা তো লম করতে অলছি। হয় ভাই এই তাপলে দলছি না এক চকলা কি দিহে ডাউন অবস্থা ইমান দিখ না। সেই কাৰণে ক বোলে ভাল মতে হাগি কটিহান ভাল মতে থবা লাগে গম পাইছা। হয় দে ভাই ঠিক কথাই কৈছে আৰু এনেও বেটাই লেট্ৰা ভাল মতে গাঁৱতেও থবা নোখোজে অলপ চাফ চিকুণ হবা লাগে দেহাত তেনে বেমাৰ চেমাৰ আগৰিব নৰে। কথা নকবিয়ে মই গোটাই কৰে চাফা নহয় জানবা নিজৰ হলি গম পাবি ৰ এইগিলা বস্তু তাত কেতিয়া হৈ যায় কোনো গম নাপায়। হলেও দেচোন কথাটো কৈছো হে ভাইয়াত কিমান আৰু ডালগুবি আনকে মত থাকবি কিবা এটা বিজনেছ মাথা মাৰো দেই। হয় ভাই ঠিক কথাই কৈছে কিমান আৰু এনেকে মত থাকিম কিবা এটা কৰিব লাগছিল এটা মাথাত আইডিয়া আছে তন্দে বা কি ক দেচোন ক ভাই ক কেঁচা চব্জিত বেপাৰ চেপাৰে কৰো দেই কি ক। মেক্সকলা বেপাৰ আৰু আমি কুকুৰ বুটক সেইকাৰণেতো আমাৰ গেছে আৰু হাত তলে গম পাইছে না। এই চব্জি বিদেশৰ পাই ফেলে আমাৰ ইয়াতে আগত দি লৈছি আমাৰ এনেকে লাজ করবি কিবা করবি মেক্স চকলাই সেটাল করলে কি হবে খাই মারব। হয় দে ভাই একদম রাইট কথা কৈছে আমি আর লাজ কিবা কৰাতে আমাৰ সেনেকাই গেল কিন্তু চাৰবাগৰ পৰা এই বিদেশী সোপা আহি ভৰ্তি হৈ গেল। এই বিজনেছে গানে কৰিব লাগব নহ'লে বেলেগ কৰাৰ উপায় নাই আজিকালিতো চাকৰি নাপায়। বইনে লাগছে হয় এতিয়া বুজি পাইছা না অলপমান মাথাটোত ভালমতে সোমাবি কিছুমান কথা চব একেবাৰে উল্টে নেদবি। হয় দে ভাই ঠিক কথা কৈছে এতিয়া মই চব বুজি পাইছো আৰু চবক ৰাইজকে কৈছো দেই কৰ্মত কোনোদিনে লাজ নকৰবি। আৰু কিছুমান আছে পিছত ঠাট্টা কৰা মানে হাহা এইটো কৈছি সেইটো কৈছে উল্টে দিবহি সেইগিলাখানক বাদ দিয়া পেচাবোৰ ফেন বুলি ভাবা তুমি নিজৰ কৰ্ম কৰি যোৱা আৰু যদি ভিডিঅ'টো ভাল লাগছে লাইক এটা কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে অলপমান শ্বেয়াৰ কৰি দিব। নেক্সট আৰু এটা ভিডিঅ' আহি আছে বল এতিয়া আমি আৰু কালিৰ কাৰণে ৰেডি কৰোঁ কালি পৰা লাগি যাওঁ কামত।